দুমদুমিয়াত কংগ্ৰেছ দলৰ অসম বচাও অভিযান। অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ সময়তে সমগ্ৰ অসমৰ লগতে কংগ্ৰেছ দলে আজি অসম বচাও অভিযান আৰম্ভ কৰিছে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দুমদুমিয়াত। বিয়লি ৩ বজাত অনুষ্ঠিত হোৱা হাইদৰ আলীয়ে আঁত ধৰা সভাখনত চামগুৰিৰ সমষ্টিৰ বিধায়ক ৰকিবুল ইছলামে ভোটাৰ ৰাইজক উদ্দেশ্যি কয় যে বৰ্তমান সময়ত বস্তুৰ মূল্য বৃদ্ধি হৈছে। তেল দালি আদি অত্যাৱশ্যকীয় বস্তুৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক মাথমাৰ সোধাইছে। ভাতৰ লগত দালি খাবৰ কাৰণে আজিকালি বহু মানুহে বাদেই দিছে। আজিকালি দালিটো মাংসতকৈ বেছি দাম হৈ গ'ল। দালিটো আজিকালি দুখীয়া মানুহে খাব নোৱাৰা এটা অত্যাৱশ্যকীয় বস্তু। তেওঁ বিজেপি চৰকাৰখনক সমালোচনা কৰি কৈছে বৰ্তমানৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে চাইকেল চলাই ৰাইজৰ কাষ চাপিছে। ৩০ লাখ টকাৰে হেলিকপ্টাৰখন দূৰত থয় আৰু চাইকেলখন চলায়। মানুহে ভাবে চাইকেল চলাই গুৱাহাটীৰ পৰা আহিছে নেকি? গুৱাহাটীৰ পৰা চাইকেল চলাই অহা নাই, ইয়াত হেলিকপ্টাৰ দি ৰাখিহে চাইকেল চলাইছে। কিন্তু দৈনিক হেলিকপ্টাৰত আহি নিৰ্বাচনী প্ৰচাৰ চলায়। কিন্তু এয়া কাৰ টকা বুলিও উল্লেখ কৰি পুনৰ কৈছে আগন্তুক নিৰ্বাচনত ৰাইজে যাতে ভুল নকৰে তাৰ প্ৰতি সজাগ হ'বলৈও ৰাইজক আহ্বান জনায়। সভাখনত ৰূপহীয়াত সমষ্টিৰ বিধায়ক নুৰুল হুদাই 2016 চনত ৰাইজে কৰা ভুলৰ কথা মনত পেলাই দি কয় যে এই অঞ্চলত গৰাখহনীয়াৰ কথা ৰাইজে পাহৰিলে নেকি বুলিও ৰাইজক প্ৰশ্ন কৰে। আনকি ৰাস্তা ঘাট কিমান উন্নয়ন হ'ল এই কথা সমষ্টিবাসীয়ে ভালকৈ জানে। কংগ্ৰেছ দলৰ অসম বচাও অভিযানত প্ৰায় 1 সহস্ৰাধিক লোক উপস্থিত থাকে। এই যে হেলিকপ্টাৰলৈ আহে 30 লাখ টকা যে খৰচ কৰে, এই 30 লাখ টকা কাৰ? যদি 30 লাখ টকা তেওঁৰ নিজৰ, আমাৰ ক'বলগীয়া একো নাই। আৰু যদি 30 লাখ টকা বিজেপিৰ, আমি সুধিব নোৱাৰো। কিন্তু 30 লাখ টকা যদি ৰেভিনিউ ৰাজৰ পৰা খৰচ কৰিছা, তুমি ৰাইজক উত্তৰ দিয়া। ক'ৰ পৰা আনিছে জানে এই টকা? এই যে কেৰাচিন তেলৰ দাম যে 20 টকাৰ পৰা 25 টকা 45 টকা কৰি দিলে, এই যে 25 টকা যে বঢ়াই দিলে, এই যে তেলৰ দাম যে 70 টকাৰ পৰা খোৱা তেলৰ দাম যে আপোনাৰ 150 টকা কৰিলে, খাজানাৰ 1 টকাৰ দাম যে আজি 100 টকা কৰিলে, বিভিন্ন দালিৰ দাম যে 100+ কৰিলে, এখন পানৰ দাম 5 টকাৰ পৰা যে আপোনাৰ 15 টকা কৰিলে। দুখীয়া মানুহ অলপ পইচা গোটাই নিজৰ ঘৰ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ লাইভ ডিজিটেল।